নমস্কাৰ। শিক্ষাদানৰ এই নতুন প্ৰচেষ্টাত আপোনালোকৰ ইমান সহায় সহযোগিতাৰ বাবে অশেষ ধন্যবাদ। TAMH এডুকেশ্যনৰ জৰিয়তে আমি ফেচবুক, ইউটিউবৰ মাধ্যমেৰে শিক্ষাদান কৰাৰ প্ৰচেষ্টা গঢ়ি তুলিছোঁ। কোনোবা এজনো যদি আমাৰ দ্বাৰা উপকৃত হয়, আমি ধন্য হ'ম। আপোনালোকলৈ বুলি আগবঢ়ালোঁ আমাৰ অন্য এটা ভিডিঅ'। আমাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ সম্ভাৱ্য 10টা প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। প্ৰশ্নকেইটাৰ মাজলৈ যোৱাৰ আগতে আগৰ ভিডিঅ'টোত আপোনালোকৰ মাজলৈ এৰি দিয়া প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিয়াসকলৰ মাজৰ পৰা লটাৰী যোগে বাছি উলিওৱা বিজেতাগৰাকীৰ নাম প্ৰকাশ কৰিবলৈ লৈছোঁ। প্ৰশ্নটো আছিল, প্ৰথম অসমীয়া নাটক কোনখন? তাৰ শুদ্ধ উত্তৰ হ'ল চিহ্নযাত্ৰা। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই নাটকখন ৰচনা কৰিছিল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিয়া বিজেতাগৰাকীৰ নাম হ'ল বৰষা ঠেঙাল। আহক আজিৰ প্ৰশ্নকেইটাৰ মাজলৈ যাওঁ। প্ৰথম প্ৰশ্ন, অসমীয়া ভাষাত ছপা হোৱা প্ৰথমখন গ্ৰন্থৰ নাম কি? অপশ্যন এ কীৰ্তন, অপশ্যন বি অৰুণোদয়, অপশ্যন চি বাইবেল, অপশ্যন ডি মহাভাৰত। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বাইবেল। দ্বিতীয় প্ৰশ্নটো হৈছে লভিতাৰ নাট্যকাৰ কোন? আৰু অপশ্যন কেইটা হৈছে এ ফণী শৰ্মা, বি বিষ্ণু ৰাভা, চি জ্যোতিপ্ৰসাদ আগৰৱালা, ডি ভূপেন হাজৰিকা। আৰু শুদ্ধ উত্তৰটো হ'ল চি জ্যোতিপ্ৰসাদ আগৰৱালা। তৃতীয় প্ৰশ্ন, প্ৰথম অসমীয়াত ৰামায়ণ কোনে ৰচনা কৰিছিল? অপশ্যন এ অনন্ত কণ্ডলী, অপশ্যন বি মাধৱ কণ্ডলী, অপশ্যন চি ভট্টদেৱ, অপশ্যন ডি ৰুদ্ৰ কণ্ডলী। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাধৱ কণ্ডলী। চতুৰ্থ প্ৰশ্ন, নামঘোষাত থকা মুঠ ঘোষাৰ সংখ্যা কিমান? অপশ্যন এ 990, অপশ্যন বি 1100, অপশ্যন চি 1000, অপশ্যন ডি 900। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1000। পঞ্চম প্ৰশ্ন, প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি? আৰু অপশ্যন কেইটা হৈছে এ পাটমুখী, বি ভদৰী, চি ভূপেন্দ্ৰ বৰুৱা, ডি মুক্তি। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভদৰী। প্ৰশ্ন নং 6, ব্ৰিটিছ চৰকাৰৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম অসমীয়াজনৰ নাম কি? অপশ্যন কেইটা হৈছে এ মণিৰাম দেৱান, বি কুশল কোঁৱৰ, চি জ্যোতিপ্ৰসাদ আগৰৱালা, ডি ছাৰ ছৈয়দ ছাদ্দুল। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ছাৰ ছৈয়দ ছাদ্দুল। সপ্তম প্ৰশ্ন, ৰংঘৰ কোনে সাজিছিল? অপশ্যন এ প্ৰমত্ত সিংহ, অপশ্যন বি ৰাজেশ্বৰ সিংহ, অপশ্যন চি চন্দ্ৰকান্ত সিংহ, অপশ্যন ডি ৰুদ্ৰসিংহ। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰমত্ত সিংহ। অষ্টম প্ৰশ্ন, কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? অপশ্যন এ 1878 চনত, অপশ্যন বি 1890 চনত, অপশ্যন চি 1887 চনত, অপশ্যন ডি 1882 চনত। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1882 চনত। নৱম প্ৰশ্ন, প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাটখনৰ নাম কি? অপশ্যন এ ৰুক্মিণী হৰণ, অপশ্যন বি লিটিকাই, অপশ্যন চি পদুম কুঁৱৰী, অপশ্যন ডি জয়মতী। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰুক্মিণী হৰণ। আজিৰ ভিডিঅ'টোৰ শেষ প্ৰশ্ন, সোণাই ৰূপাই অভয়াৰণ্যখন ক'ত অৱস্থিত? অপশ্যন এ লখিমপুৰ জিলা, অপশ্যন বি শোণিতপুৰ জিলা, অপশ্যন চি দৰং জিলা, অপশ্যন ডি ডিব্ৰুগড় জিলা। এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট কৰিব। শুদ্ধ উত্তৰ দিয়াবোৰৰ মাজৰ পৰা এজনৰ নাম আৰু তেওঁৰ ফটোসহ পিছৰটো ভিডিঅ'ত আপলোড কৰা হ'ব। আমাৰ টেলিগ্ৰাম একাউণ্টত PDF-সমূহ প্ৰদান কৰা হ'ব। আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। ডেছক্ৰিপশ্যনত টেলিগ্ৰামৰ লিংক দিয়া আছে। আৰু লগতে এয়া আমাৰ ছ'চিয়েল মিডিয়া হেণ্ডেলছ। আপোনালোকে ভাল পালে
আমাৰ এই কৰ্মক ছাপোৰ্ট কৰিব খুজিলে আমাক ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম আৰু টেলিগ্ৰামত ফ'ল' কৰিব। আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ নতুন এটা ভিডিঅ'ৰে আপোনালোকৰ মাজলৈ আহি আছোঁ।